ৰিচ ডেড পুৱাৰ ডেড ৰবাৰ্ট টি কিয়ছাকিৰ দ্বাৰা ৰচিত কিতাপখন সঁচাই পঢ়িবলগীয়া। কিতাপখনৰ পৰা টকা পইচাৰ বিষয়ে আমি বহুতো শিকিবলগীয়া আছে। আহকচোন আজি আমি কিতাপখনৰ বিষয়ে কিছু চাওঁ। ৰিচ ডেড পুৱাৰ ডেড নামটোৰ পৰা কিছু জানিব পাৰিছে যে ৰিচ ডেড ধনী দেউতা, পুৱাৰ ডেড দুখীয়া দেউতা। ৰবাৰ্ট টি কিয়ছাকিয়ে কৈছে যে তেওঁৰ দুজন দেউতা আছে, এজন নিজৰ দেউতা যিজনক তেওঁৰ দুখীয়া দেউতা বুলি কৈছে, আৰু আনজন তেওঁৰ অন্তৰংগ বন্ধু মাইকৰ দেউতাক যিজনক তেওঁ নিজৰ দেউতা লিখিয়ে ভাবে আৰু তেওঁক ধনী দেউতা বুলি কৈছে। তেওঁৰ দুখীয়া দেউতাই উচ্চ শিক্ষিত, জ্ঞানী, PhD কৰিছে, 4 বছৰীয়া স্নাতক 2 বছৰতকৈ কম সময়ত সম্পূৰ্ণ কৰিছে। পাছত বৃত্তিৰ সহায়ত উচ্চ শিক্ষাও লৈছে। কিন্তু তেওঁৰ আনজন দেউতা অৰ্থাৎ ধনী দেউতাই 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব পৰা নাছিল। ক্লাছ 8 ফেইলজননো কেনেকৈ ৰিচ ডেড হ'ল আৰু PhD কৰাজননো কেনেকৈ পুৱাৰ ডেড হ'ল জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিতাপখনত কেইবাটাও অধ্যায় আছে, কিন্তু আজি আমি প্ৰথম অধ্যায়টোৰ আলোচনা কৰিম। অধ্যায়টো হৈছে দি ৰিচ ডোন্ট ৱৰ্ক ফৰ মানি। ধনী ব্যক্তিয়ে পইচাৰ কাৰণে কাম নকৰে। ধনী ব্যক্তিয়ে পইচাৰ কাৰণে কাম নকৰে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো বুজিবৰ কাৰণে আহকচোন আজি আমি ৰবাৰ্ট টি কিয়ছাকিৰ কাহিনীটো পঢ়ি চাওঁ। কাহিনীটো এনেধৰণৰ। ৰবাৰ্ট টি কিয়ছাকিয়ে তেওঁৰ নিজা দেউতাকক পইচা কেনেকৈ মানুহ কেনেকৈ ধনী হ'ব পাৰে সেই বিষয়ে জানিব বিচাৰিলে, কিন্তু তেওঁৰ দেউতাকে তেওঁক সঠিক উত্তৰটো দিব নোৱাৰিম বুলি ক'লে, আৰু তেওঁ ক'লে যে মাইকৰ দেউতাক তেওঁৰ বেংকাৰৰ ভালকৈ চিনি পায় আৰু বেংকাৰে মাইকৰ দেউতাকৰ কথা বহুত কৈছে, গতিকে তেওঁলোকে মাইকৰ দেউতাকৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিব লাগে। এই কথা শুনাৰ লগে লগে মাইকে কিছুমান ভাবি পিনি তেওঁলোক মাইকৰ দেউতাকক লগ কৰিবৰ কাৰণে গ'ল, কিন্তু মাইকৰ দেউতাক ব্যস্ত হৈ থাকে। তেওঁলোকক শনিবাৰে লগ কৰাৰ প্ৰতিশ্ৰুতি দিলে, আৰু তেনেকৈ এদিনাখনি শনিবাৰে তেওঁলোকে মাইকৰ দেউতাকক লগ কৰিলে। মাইকৰ দেউতাকে তেওঁলোকক ক'লে যে যদি ধনী হোৱাৰ উপায় শিকিবলৈ হয় তেন্তে তেওঁলোকে কাম কৰিব লাগিব তেওঁৰ মাইকৰ দেউতাকৰ দোকানত কাম কৰিব লাগিব, আৰু তাৰ বিনিময়ত মাইকৰ দেউতাকে তেওঁলোকক পইচা দিব। তেওঁলোকে মানি ল'লে। তাৰ পাছত কথামতেই কামত লাগি গ'ল ৰবাৰ্ট আৰু মাইক। কিন্তু তেওঁলোকে 3 সপ্তাহ কাম কৰিলে। 3 সপ্তাহ কাম কৰাৰ পাছত তেওঁলোকৰ আমনি লাগিলে। কামৰ বিনিময়ত উপযুক্ত বেতন নোপোৱাৰ নিচিনা অনুভৱ হ'ল ৰবাৰ্টৰ। তাৰপিছত তেওঁ ভাবিলে যে মাইকৰ দেউতাকে তেওঁক সময়ো নাই দিয়া। মাইকৰ দেউতাক তথা ধনী ৰিচ দেউতাই তেওঁক সময়ো নাই দিয়া। 3 সপ্তাহ হ'ল কাম কৰিছে, এদিনো লগ কৰা নাই, আৰু তেওঁক উচিত পৰিমাণৰ বেতনো দিয়া নাই। তাৰ বাবে তেওঁ ভাবিলে কামটো তেওঁ এৰি দিব, আৰু তেওঁৰ যিজন দুখীয়া দেউতা আছিল, দুখীয়া দেউতাও কৈছিলে যে যদি উচিত পৰিমাণে উচিত পৰিমাণে দৰমহা পোৱা নাযায় কামৰ বিনিময়ত, তেন্তে কাম আমি এৰি দিব লাগে, সেইটো কাম আমি কৰি থাকিব নালাগে। তাৰ সলনি আমি বেলেগ কাম কৰিব লাগে, বেলেগ বিচাৰি ল'ব লাগে। ৰবাৰ্টেও তাকে ভাবি এই ৰিচ ডেড অৰ্থাৎ মাইকৰ দেউতাকক লগ কৰিবৰ কাৰণে এদিন গ'ল। মাইক আৰু ৰবাৰ্টে মাইকৰ দেউতাকক লগ কৰিলে। মাইকৰ দেউতাকে গম পাইছিলেই যে তেওঁলোকে তেনেকুৱা কৰিব বুলি, আৰু সেয়ে তেওঁক ৰবাৰ্টক প্ৰশ্ন কৰিলে যে তোমাক এতিয়া হয়তো দৰমহা বঢ়াব লাগে, নহবা তুমি কাম এৰি দিবা। ৰবাৰ্টে ক'লে নিশ্চয়, আপোনাৰ মোৰ চুক্তিমতে আপুনি মোক ধনী হোৱাৰ উপায় শিকাম বুলি ক'লে, কিন্তু আজিলৈকে উপায় শিকোৱাও নাই, আৰু ইমান কষ্ট কৰিছোঁ তাৰ কাৰণে মই খেলো ত্যাগ কৰিবলগীয়া হ'ল। তাৰপিছতো আপুনি মোক শিকোৱা নাই, লগতে দৰমহাও ইমান কম দিছে। আপুনি মোক দৰমহা বেছিকৈ দিয়ক, নহবা মই কাম এৰি দিম। তেতিয়া ৰবাৰ্টৰ ধনী দেউতাকে ক'লে যে তুমিও মোৰ অন্যান্য কৰ্মচাৰীৰ নিচিনা একেই কথাই কৈছা, তোমাকতো মই শিকাই আছোঁ। তেতিয়া ৰবাৰ্টে ক'লে আপুনি মোক কেতিয়া শিকালে? আপুনি কিন্তু মোক 3 সপ্তাহ ধৰি একদিনো লগ কৰা নাই। তেতিয়া ৰবাৰ্টৰ ধনী দেউতাকে ক'লে যে শিকোৱাৰ অৰ্থ কি, ভাষণ দি শিকোৱাই নেকি? তেতিয়া ৰবাৰ্টে ক'লে অঁ। তেতিয়া বাপেকে ক'লে সেয়া কেৱল স্কুলতে শিক্ষা দিয়া হয়, ধনী হোৱাৰ শিক্ষা ভাষণ দি শিকোৱা শিক্ষা নহয়। ৰবাৰ্ট নিৰাশ হৈ গৈছিল, তেওঁৰ মনত কিছু দুখ পাইছিল, আৰু সেইকাৰণে তেওঁৰ ধনী দেউতাকক তেওঁৰ মনৰ কথাবিলাক কৈছিল যে তেওঁক ঘাটিয়া নিচিনা ফিলিং কৰিছে দেউতাকক, আৰু দুখবিলাক ধৰিছিলে ধনী দেউতাক। তেতিয়া ধনী দেউতাকে তেওঁ ক'লে যে
প্ৰব্লেমটো তাতেই, সমস্যাটো তাতেই। যেতিয়ালৈকে আমি বেলেগক দুখ দি থাকোঁ তেতিয়ালৈকে আমি একো কৰিব নোৱাৰোঁ। বাপেকে তাক ক'লে যে চোৱা তুমি মোৰ দুখ ধৰিছা, মই তোমাক দৰমহা কম দিছোঁ, তোমাক মই লগ ধৰা নাই, কিন্তু তাৰ সলনি তুমি যদি ভাবা যে সেয়া মোৰ দুখ নহয় তোমাৰ দুখ, তুমি যদি ছল্ভ কৰিব বিচাৰা তেতিয়াহ'লে মোক চেঞ্জ কৰিবলৈ বিচৰাতকৈ তুমি চেঞ্জ হোৱাটো বেছি সহজ হ'ব। আমি যে ভাবোঁ পৃথিৱীখন চেঞ্জ হৈ যাওক আমি চেঞ্জ নহওঁ বুলি, তাতকৈ যদি আমি ভাবিলোহেঁতেন আমি চেঞ্জ হোৱাটো বেছি ইজি হ'ব আৰু আমি চেঞ্জ হোৱাটো বেছি শ্ৰেয়। বাকীডোখৰ মই নেক্সট এপিছ'ডত আৰম্ভ কৰিম। ভাল লাগিলে চাই থাকিব। খুব সম্ভৱ এইটো মই চাগে ভালকৈ এক্সপ্লেনেশ্যনটো দিব পৰা নাই। ভিডিঅ'বোৰ চাই থাকিব, মই যিমান পাৰোঁ ইম্প্ৰুভ কৰি গৈ থাকিম আৰু ভাল দিবলৈ চেষ্টা কৰি থাকিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।